হেল্ল' এভৰিৱান, এছ ক্ৰিয়েশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা আইচিং কেকৰ ৰেচিপি লৈ আহিছোঁ। ভেনিলা ফ্লেভাৰ আইচিং কেক, ভেনিলা মইষ্ট কেক হয়। কেকটো মই কিদৰে ডেক'ৰেট কৰিছোঁ আজি আপোনালোকৰ ওচৰলৈ তাকেই লৈ আহিছোঁ। তেন্তে চাওঁ ব'লকচোন মই কিদৰে কেকটো ডেক'ৰেট কৰিছোঁ। এটা বাৰ্থডে কেক বনাব পাৰিব এইদৰে আপোনালোকে। চাওঁচোন ব'লক। কেকটো প্ৰথমতে মই 3টা লেয়াৰ কৰি লৈছোঁ। এতিয়া কেক বৰ্ডত অকণমান হুইপ ক্ৰীম দি লৈছোঁ যাতে কেকটো একে ঠাইতে ছেট হৈ থাকে। প্ৰথম লেয়াৰটো বঢ়াই দিছোঁ। লেয়াৰকেইটা সাৱধানে ৰাখিব যাতে ভাগি নাযায়। মই প্ৰথমতে তলৰ লেয়াৰটো আনি বহাইছোঁ। এতিয়া ইয়াত চুগাৰ চিৰাপ দিছোঁ। চুগাৰ চিৰাপ দিলে কেকটো মইষ্ট হয়, খাবলৈ একদম বেকাৰীৰ দৰে হয়। চুগাৰ চিৰাপখিনি ভালদৰে দি দিব। যিহেতু কেকৰ কাষখিনি অলপ টান হৈ থাকে, গতিকে কাষৰ ভাগটোত চুগাৰ চিৰাপ অলপ সৰহকৈ দিব লাগে। এতিয়া মই আগতে ৰেডি কৰি থোৱা হুইপ ক্ৰীমখিনি লৈ লৈছোঁ আৰু এইদৰে ওপৰত এটা পাতলীয়া লেয়াৰ বনাই ল'ম। লাহে লাহে ক্ৰীমখিনি বহলাই দিছোঁ আৰু এটা পাতলীয়া লেয়াৰ বনাই লৈছোঁ। লেয়াৰটো বনাওঁতে সকলোফালে সমানে লাগিছেনে নাই ভালদৰে মন কৰিব লাগিব। এটা সমান চাইজত লেয়াৰটো বনাব লাগিব যাতে ক্ৰীমটো সকলোফালে সমানে থাকে। এইদৰে মই এটা পাতলীয়া লেয়াৰ বনাই লৈছোঁ। কাষখিনি অলপ ভালদৰে হুইপ ক্ৰীম দি দিছোঁ। যিহেতু সৰু সৰু ল'ৰা ছোৱালীয়ে ক্ৰীম খাই বেছি ভাল পায়, গতিকে অলপ ডাঠকেই দিছোঁ। এতিয়া ইয়াৰ ওপৰত অলপমান চেৰি দি দিছোঁ। এইদৰে চেৰি দি দিলে কেকটো খাবলৈ ভাল লাগে। মোৰ ভাল লাগে, আপোনালোকেও ট্ৰাই কৰিবচোন। এতিয়া ছেকেণ্ড লেয়াৰটো দি দিছোঁ কেকৰ আৰু ঠিক আগৰ দৰে ইয়াত চুগাৰ চিৰাপ দি দিছোঁ। চুগাৰ চিৰাপখিনি ভালদৰে দিবলৈ নাপাহৰিব। চুগাৰ চিৰাপে কেকটো মইষ্ট কৰাত বহুত সহায় কৰে। এক কাপ চেনি আৰু 1 কাপ পানী লৈ উতলাই লৈছোঁ। চেনিখিনি যেতিয়ালৈকে নাইকিয়া হৈ নাযায় তেতিয়ালৈকে উতলাই লওঁ। বেছি উতলাবও নালাগে। চেনিখিনি নোহোৱা হৈ গ'লে চুগাৰ চিৰাপটো ৰেডি হৈ যায়। এতিয়া আকৌ এটা পাতলীয়া লেয়াৰ বনাই লওঁ। লাহে লাহে এটা পাতলীয়া লেয়াৰ বনাই লৈছোঁ। ক্ৰীম অকণ সৰহকৈ দিছোঁ যাতে সৰু সৰু ল'ৰা ছোৱালীয়ে খাবলৈ ভাল পায়। যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে সেইসকলে মোৰ কেক বনোৱা ভিডিঅ'টো দেখিছে সম্ভৱ, আৰু যিসকলে চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সতে
কেক বনোৱা লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। একদম সহজতে ঘৰতে কেক বনাব পাৰিব। এতিয়া ইয়াত অলপ চেৰি দি দিছোঁ, আকৌ আগৰ দৰে চেৰি দি দিছোঁ। এতিয়া 3 নম্বৰ লেয়াৰটো দি দিছোঁ, তাৰ ওপৰতো আগৰ দৰেই চুগাৰ চিৰাপ দি দিছোঁ। চুগাৰ চিৰাপখিনি বনাওঁতে মই অলপ চেৰিও দি দিছিলোঁ, সেইবাবে চুগাৰ চিৰাপখিনিৰ কালাৰটো ৰঙচুৱা হৈছে। আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব, চুগাৰ চিৰাপত চেৰি মিক্স কৰি ল'ব পাৰিব, খাবলৈ তেতিয়া আৰু টেষ্টি হয়। চুগাৰ চিৰাপ দি লোৱাৰ পাছত এতিয়া হুইপ ক্ৰীমেৰে সম্পূৰ্ণ কেকটো ঢাকি লওঁ। লাহে লাহে কেকটো সম্পূৰ্ণকৈ ঢাকি দিম। হুইপ ক্ৰীমেৰে চাৰিওফালে মই কভাৰ কৰি লওঁ। এইদৰে কভাৰ কৰি লোৱাৰ পিছত ক্ৰীমখিনি ভালদৰে মিলাই ল'লোঁ। অতিৰিক্ত ক্ৰীমখিনি কেকটোৰ পৰা আঁতৰাই দিছোঁ। এতিয়া এয়া মই জেল দিছোঁ কেকটো ডেক'ৰেট কৰিবৰ কাৰণে। জেল, পানী আৰু ফুড কালাৰ মিহলাই পেলাই মই জেলটো প্ৰস্তুত কৰি লৈছোঁ। আপোনালোকেও এইদৰে ট্ৰাই কৰিব পাৰিব, একেবাৰে ইজি হয়। এতিয়া লাহে লাহে গোটেইফালে বিয়পাই দিলেই হ'ব। অলপ অলপকৈ লাহে লাহে বিয়পাই দিলেই গোটেইখিনি বহলি গৈ থাকিব আৰু চাৰিওফালে পৰি যাব। অলপ এইদৰে বিয়পাই দিছোঁ যাতে কেকটো দেখিবলৈ আৰু এট্ৰেক্টিভ হয়। এয়া চাৰিওফালে এইদৰে দিয়াৰ পাছত এইদৰে বহলাই লৈছোঁ। এতিয়া আগতে হুইপ কৰি থোৱা ক্ৰীমখিনিৰে মই ষ্টাৰ নজলত ক্ৰীমটো লৈ পেলাই পাইপিং বেগত ক্ৰীমখিনি সুমুৱাই লৈ এইদৰে চাৰিওফালে সৰু সৰুকৈ ফুল বনাইছোঁ। এইদৰে চাৰিওফালে ফুল বনোৱাৰ পাছত তলতো আন এটা নজল লৈ চিম্পল ডিজাইন এটা বনাইছোঁ। এইদৰে জাষ্ট চিম্পলকৈ অলপ অলপকৈ টানি দিছোঁ আৰু ওপৰত হেপী বাৰ্থডে লিখি দিছোঁ। মোৰ ভাগিনৰ মোৰ ভতিজাৰ বাৰ্থডে কেক হয় এইটো। ভতিজাৰ জন্মদিনৰ কাৰণে এই কেকটো বনাইছিলোঁ আৰু যেতিয়া বনালোঁ ভাবিলোঁ আপোনালোকৰ কাৰণেও ৰেকৰ্ড কৰি থওঁ। এইদৰে ইয়াৰ ওপৰত চুগাৰ পাৰ্ল দি দিছোঁ। এতিয়া মোৰ কেক ৰেডি হৈ গৈছে। কেকটো কেনে লাগিছে আপোনালোকে জনাবচোন। একদম সহজতে ঘৰতে বনাব পাৰিব। কেকটো কেনে লাগিছে মোক জনাবলৈ নাপাহৰিব। আৰু ঘৰতে আপোনালোকেও ট্ৰাই কৰিব, একদম ইজি হয়। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ।
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।